বঙাইগাঁৱত ৰাইজে মিলি এজাহাৰ দাখিল কৰিলে এজনৰ বিৰুদ্ধে। এই দৃশ্য বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ। বিদ্যাপুৰ আৰক্ষী চকীত আজি ভিৰ কৰিলেহি লিংডোবা গাঁৱৰ গাঁওবাসী। পুৰুষ মহিলা সকলোৱে ওলাই আহি বিদ্যাপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰিলে লিংডোবা গাঁৱৰ হানিফালিৰ বিৰুদ্ধে। ব্যক্তিগৰাকীৰ বিৰুদ্ধে লিংডোবা গাঁৱৰ পৰিৱেশ বিনষ্ট কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। 25 অক্টোবৰ তাৰিখে হানিফালিয়ে দক্ষিণ ঘাগপাৰা গাঁৱৰ মনোৱাৰ হুছেইনৰ লগত লগ লাগি ধনতলা বজাৰত দালাল আলী আৰু তেওঁৰ পুত্ৰক পাশবিক মাৰপিট চলায়। আজি যে আপোনালোকে বিদ্যাপুৰ থানাত এজাহাৰ দিবৰ কাৰণে আহিছে ইমান ৰাইজ, কি হৈছে ঘটনাটো? ঘটনা মানে যোৱা 25 তাৰিখত ধনতলা বজাৰত মাছমজিয়াত মোৰ ডাঙৰ দাদাক মানে 3-4জন মানুহ মিলি বহুত মাৰপিট কৰিছে। মাৰপিট কৰা অৱস্থাত মানে মই নাছিলোঁ, মাৰপিট কৰিছে লিংডোবা গাঁৱৰ হানিফালি, এজন আছিল মুনু আৰু এজন আছিল বিল্লাল হুছেইন। গতিকে 3-4জন মিলি বহুত ডাংপিট কৰিছে, মানে বহুত বেয়াকৈ মাৰিছে। তেওঁ বৰ্তমান চিভিল হস্পিটেলত ভৰ্তি আছে, মৃত্যুৰ লগত মানে পাঞ্জা লৰি আছে। তেখেতৰ নাম কি? তেখেতৰ নাম চালাম আলী, দুইটাৰ নাম গোলাম হুছেইন। আপোনালোকে আজি কি কৰিব? এতিয়া আমি সেইদিনাখন বুটামাৰী থানাত এজাহাৰ এটা দিছোঁ। এজাহাৰ দিয়াৰ পিছদিনাখনে তেওঁলোকে আমাক বহুত ভয় ভাবুকি দেখুৱাই আছে। ঘৰৰ ফিল্ডত আমাক ওলাব নেদে, ৰাস্তাৰ ফালে ডেগাৰ দাও লৈ তেওঁলোকে ৰাস্তাত বহি থাকে। তেওঁলোকে এনেকৈ কয় যিজন ওলাব তিজনকে আমি খাইম, মানে যদি জেলত যাব লাগিলে একজনক মাৰিহে জেলত যাম। তেনেকৈ কোৱাৰ পিছতো আমাৰ ডাঙৰ দাদা এই কথাবিলাক শুনাৰ পিছত দাদা নিজে হাৰ্ট এটাক হৈ মানে মৃত্যুৰ লগত পাঞ্জা লৰি আছে। আজি আমি আৰু বিদ্যাপুৰ থানাত এজাহাৰ এটা দিছোঁ আৰু আমাৰ সকলো ৰাইজ মিলি, গাঁৱৰ ৰাইজ মিলি এজাহাৰ এটা দিছোঁ। এজাহাৰ দিয়াৰ পিছত আহি আমি প্ৰশাসনক আমি এইটো অনুৰোধ জনাইছোঁ, দোষীক কৰায়ত্ব কৰি কঠোৰ শাস্তি দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এতিয়া আৰক্ষী প্ৰশাসনে আপোনালোকক কিবা তদন্ত লৈছে নে নাই? তদন্ত তেওঁলোকে কালিকে ইনকুৱাৰী লৈছে। বঙাইগাঁৱৰ পৰা চন্দ্ৰকুমাৰ নাথৰ ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট।